দেউতা বাপুয়ে মাতিল নেকি? দুৰ্গা পূজা আহিছে ন, মানে হেৰি কাপোৰে আনিল নেকি? বাপু মোক মাতিলে নেকি? বাবু মাতিলে নেকি মোক? মানে 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 নকৰি কৈ দিয়া। তো কথাটা হ'ল যে মোৰ কেইটামান ফ্ৰেণ্ড আহিব চহৰৰ পৰা, তো মই ভাবিছোঁ তোমাক বৃদ্ধাশ্ৰমত থৈ আহিম নেকি। আচ্ছা ঠিক আছে। সোনকালে গৈ ৰেডি হৈ আহক, মোৰ বহুত কাম আছে আজি, মই আজি বিজি আছোঁ। সোনকালে গৈ আছোঁ। কিলা 2 দিন পিছত মৰিব, তেওঁ ভগৱানৰ ওচৰত প্ৰাৰ্থনা ল'ব আহিছে। কিলা দেউতা বুজি নাপায় নেকি? টাইম নাই আজি, জলদি আহক। আশ্ৰমৰ গাছগুলো এনেকুৱা কি হৈছে? ধূলা বালি দি গৈ আহিছে। ৰাহুলৰ দেউতা আমাৰ আশ্ৰমত কি কৰে? মালিক কোনোবাই আশ্ৰমত আহিছে, যিটো গম পাই আছো, আৰু ফ্ৰেণ্ডৰ দেউতা হয়। যাচোন শুনি আছোন কিহৰ কাৰণে আহিছে আমাৰ আশ্ৰমত। ভাই এই বৃদ্ধাশ্ৰমটোৰ মালিক ক'ত? কিবা কোৱা আছে মোকে কোৱা। ভাই শুন, মই এইজন মানুহক মানে বৃদ্ধাশ্ৰমত থ'বলৈ আহিছোঁ, টকাখিনি লওক। আপোনাৰ ৰুম নাম্বাৰটা 200 দিন। ৰাহুল এইটো কাম কৰিব পাৰিল আৰু তাক দেউতাক আমাৰ আশ্ৰমত থৈ গ'ল। বাবুৰ কি মোৰ কথা এবাৰো মনত নপৰে? সেই সৰুতে মোৰ হাত দুখন হাঁপুতি ধৰিছিল, যাতে হেৰাই নাযায়। মই খুৱাই নিদিলে বাবুৰ পেটে নভৰে। না মই নাখাম এইবিলাক। মই আৰু ইয়াত নাথাকোঁ, বাবুক লগ কৰিবলৈ যাম। এই মানুহটো ক'ত গ'ল? মালিক তোমাৰ ফ্ৰেণ্ডৰ দেউতা পলাই গৈছে। মই গৈ আছোঁ, ৰ'বা তাতে ৰ'বা, মই গৈ আছোঁ। মাথাটা ইমান যন্ত্ৰণা কৰি আছিল। খুড়া আপনার কি হল? খুড়া আপনার কি হল? খুড়া আপনার কি হল? অকণমান পানী দিয়া। মালিক তোমার ফ্রেন্ডের দেউতা ইয়াত পড়ি আছে, তুমি জলদি আহক। খুড়া আপোনাৰ কি হ'ল? আৰে খুড়াৰ কি হ'ল? মাথাটো অলপমান যন্ত্ৰণা কৰি আছিল। আজি তোমালোকৰ বাবে আজি মই জীৱনটো ৰক্ষা পালোঁ, নহ'লে আজি কি হ'লহেঁতেন। পাপাই তোমাক বহুত দিন পিছত দেখা পালোঁ। মই তোমাক সদায় দেখোঁ। কেনেকৈ? এইখন আশ্ৰম মৰে হয়। মোৰ কথা বাপুৱে তোক সোধে নে নুসুধে? তাই যে ইমান ইগনোৰ কৰে, তাই মোক ঠিক জানাই নাপায়। এইখন আশ্ৰমৰ মালিক মই। তাইক ফোন কৰা। হেল্ল', তোমাৰ দেউতাক মোৰ আশ্ৰমত থৈ গৈছা, মোক কোনোদিন কৈছা নেকি তই? আজি শৰীৰটো বহুত খাৰাপ, সোনকালে আহা। দেউতাক তাতে ৰখাই দিয়ক, মই যাই আছোঁ। জলদি যাই আছোঁ। খুড়া উঠো। ভালদৰে চা, ভালদৰে ঘূৰিছে। দেউতা মোক ক্ষমা কৰি দিবাচোন দেউতা, মোৰ ডাঙৰ এটা ভুল হৈ গৈছে দেউতা। হ'ব। তই যে নিজৰ ভুলটো বুজিব পাৰিছে, সেইটোৱে বহুত। ভুলটো বুজিব পাৰিছে, সেইটোৱে বহুত বড় কথা। হ'ব। দেউতা এতিয়া মোক দিয়ক।